Hello everyone, মই শিল্পা আৰু আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি বিৰিয়ানী খাব লৈছো, মানে নিজে বনাই বিনানি বিৰিয়ানী খাম। মানে সকলোৱে ঘৰতে বনাই আজিকালি, হলো নিজে ঘৰত বনালে বেলেগ এটা ফূৰ্তি নালাগে জানো সকলোৱে মিলি আৰু আমি এয়া এনজয় কৰি মেলি বনাম এতিয়া আপোনালোকে চাই দিব। মানে আজি বিৰিয়ানীখিনি ভিন্দই বনাব, কিন্তু বায়ে বেলেগ এখিনি মাংস সবজি বনাম বুলি কৈ আছিল, সেইকাৰণে বেগেনা কাটি আছে তাৰ লগত বনাম বুলি। বায়ে মানে বেগেনা খাই বৰ ভাল পায় মাংসৰ লগত, সেইভাবে আৰু এইখিনি মাংস বায়ে বনাব। ঘৰৰ ধনিয়া চিঙি থৈছে দেখিছেনে, ইমান ডাঙৰ ডাঙৰ, বহুত চেণ্ট আছে ইয়াৰ, বজাৰৰ নিচিনা নহয়। আৰু ভিন্দই বজাৰৰ পৰা ব্ৰইলাৰ এটা লৈ আহিছিলে বিৰিয়ানী বনাম বুলি, আৰু সেইটো ব্ৰইলাৰে এতিয়া গুচাই আছে, ভিন্দই কাটিব আৰু এইটো গুচাই মেলি হৈ গ'ল। আৰু ময়ো এয়া পিঁয়াজ আৰু বিলাহী লৈ লৈছিলোঁ গুচাম বুলি, আৰু এইখিনি ৰচুন আদা। আৰু মই এয়া পিঁয়াজ আৰু জলকীয়া কাটি ল'লোঁ, বিলাহীকেইটা অলপ পাছত কাটিম। আৰু এয়া বায়েৰ শাহুমা মুখ চুখ ধুই মেলি ক'ৰবাত যাবলৈ ওলাইছে, আৰু এইটো এটা ভিন্দই কাটিব। আৰু এইখিনি কাটি হ'লে দেখিছেনে মাংস, লেগ পিচ থৈ দিছিলে পোৱালীকেইজনীয়ে খাব বুলি, আৰু এয়া কাটি দিছে। পাছত পিছে কাটি দিয়াই হ'ল, লেগ পিচ থোৱাই নহ'ল, বায়ে কাটি দিব ক'লে। চিকেনটো পুৰা বঢ়িয়া বনাইছে কিন্তু দেই, ইয়াত ভিন্দই বনাই আছে, আমাৰ বিৰিয়ানী বনাইছে। আগত চিকেনখিনি বনাই লৈছে, ইয়াত বহিলে পুৰা বনাই আছে চিকেন বিৰিয়ানী। পুৰা দেখিছে চিকেনটো ভিলিছে, তাইও ব্লগ বনাই বোলে। এয়া বাই আৰামছে বহি আছে, বাই একোৱে কৰা নাই কিন্তু দেই, এনেই বহি চাইহে আছে। আৰু এইখিনি চাউলখিনি ধুই মেলি থৈ দিছে ভিন্দয়ে ইয়াত দিব বুলি। মাংসখিনি সিজি গ'লে মানে তাত দি দিব চাউলখিনিও। আৰু বায়ে এয়া বহি বহি দেখিছেনে কিবা কিবি আদেশ দি আছিলে ভিন্দক, এইটো কৰ সেইটো কৰ বুলি, কিন্তু নিজে একো কৰা নাই। আৰু পোৱালীকেইজনীয়ে হাই বুলি কৈ আছিলে। আজি বিৰিয়ানী খাবলৈ কেনেকুৱা লাগিছে তোমাৰ? বহুতে ভাল, মানে আই লাভ বিৰিয়ানী, বহুতে প্ৰিয় হয় বিৰিয়ানী। পাপাই বনোৱা খাই ভাল লাগে নে? মায়ে বনোৱা। পিছে তোমালোকৰনো কেনেকুৱা লাগি আছে? বহুত এক্সাইটেড হৈ আছো আমি খাবলৈ। তোমালোকৰ খাই কেনেকুৱা লাগে পাপাই বনোৱা? মজা। এইখিনি চাউলখিনি দি দিলে, আৰু এইখিনি কাঢ়াই বিৰিয়ানী বনাইছে, মানে অলপ এক্সট্ৰা, মানে বেলেগ টাইপৰ, মানে এইখিনি ষ্টাইলটো বেলেগ। আৰু লাষ্টত খোৱাটো দেখাম আপোনালোকক মই, বনাই হ'লে মানে হৈ গ'লে মানে। পানী দি দিলে, আৰু এতিয়া ঢাকি দিব, তাৰপাছত হৈয়ে যাব আৰু অলপ পাছত লাগিব আৰু 15 মিনিটমান। এইয়া গাইছ, আমাৰ দেখিছেনে বিৰিয়ানী বনাই হৈ গ'ল। ধনিয়াখিনি কাটি দিবাচোন। এতিয়া ধনিয়া দিব এতিয়া ইয়াত, আৰু এইখিনি লৰাই দিব অকণমান। ভিডিঅ'ত অলপ সৰু সৰু দেখিছে, কেৰাহীখন অলপ বহুত ডাঙৰ হয় ওচৰৰ পৰা। এয়া ধনিয়াখিনি লৈ আছে, ঘৰৰে ধনিয়া হয় বাৰীৰ। বায়ে দেখিছেনে চিধা ধনিয়াখিনি তাতে কাটিব লৈছিলে, পাছত আকৌ মই ক'লোঁ, তেতিয়া বাতিত কাটিছে বায়ে ধনিয়াখিনি। বায়ে সেইখিনি ধনিয়াখিনি অকল কাটিবলৈ পায়ো দেখিছেনে কিমান খঙত আছে। আজি বিৰিয়ানী খাবা? হাই। আৰু এইখিনি আমাৰ বিৰিয়ানীখিনি হ'লেই, আৰু 5 মিনিটমান লাগিব এইখিনি, আৰু অলপ দেৰি অকণমান দেৰি ঢাকি থ'ব লাগিব, তাৰ পাছত হৈয়ে যাব আৰু বিৰিয়ানী আমাৰ খাবলৈ। পোৱালীকেইজনী আৰু মই পুৰা ৰখি আছোঁ কেতিয়া খাম বুলি। এইয়া সকলোৰে কাঁহীত পুৰা বিৰিয়ানী পুৰা লৈ আছে পোৱালীকেইজনী, ব্লগ বনাই আছে আমাৰ পোৱালীটোৱে। বায়ে বাৰী আছে পুৰা, দেখিছেনে কেৰাহী বা উলিয়াই আৰু যাক যিমান লাগে সিমান খাব। পোৱালীকেইটাক প্ৰথমে অলপ অলপ দি লৈছে, নহ'লে পেলাই যে সিহঁতি, আকৌ পাছত লাগিলে আকৌ দিব। সেয়া পোৱালীটো, আৰু এইখিনি আমাৰ হ'ব এতিয়া। আৰু এইখিনি বায়ে, আৰু এইখিনি বাৰীলে দেখিছেনে বিৰিয়ানী। কেনেকুৱা লাগিছে খাই? অন্তি কেনেকুৱা লাগিছে? আৰু এইখিনি এক্সট্ৰা মাংস বায়ে বনাইছিলে, সেইখিনিও দিব এতিয়া। বিৰিয়ানীৰ লগত খাম আমি মাংস। ইয়াত কাঁহী আনি ল'লে খাবৰ কাৰণে, মানে পোৱালীকেইজনে তাতে খালে, আমি ইয়াত খাম টেবুলত। এইখিনি বিৰিয়ানী আমাৰ দেখিছেনে, আমাৰ কেইটা খাবহে লাগে আৰু আমি। আশা কৰিছোঁ আপোনালোকৰ চাগে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে, আৰু যদি ভাল লাগিলে তেনে লাইক আৰু কমেণ্ট এটা কৰি দিব, আৰু যদি বেছি ভাল লাগিলে তেনে ছাবস্ক্ৰাইবো কৰি দিব। আজিলৈ আহিছোঁ, আপোনালোকক নেক্সট ব্লগত লগ পাম। বাই বাই।